মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক সংস্কৃত পাঠৰ প্ৰথম পাঠটো পঢ়াই দিম। সিদিনাখনতো বন্দনম পঢ়াই দিলোঁ, তোমালোকে চাগে নিশ্চয় পঢ়িছা। এতিয়া মই প্ৰথম পাঠটো পঢ়াই দিম, মোৰ লগে লগে পঢ়িবলৈ তোমালোকে চেষ্টা কৰিবা। প্ৰথমঃ পাঠঃ, প্ৰথম পাঠ। শব্দ লেখন্যাভ্যাসঃ, শব্দ লিখাৰ অভ্যাস। ব্ৰহ্মা, ব্ৰহ্মা মানে হৈছে ব্ৰহ্মা। ব্যাঘ্ৰঃ, ব্যাঘ্ৰ মানে হৈছে বাঘ। ৰাষ্ট্ৰম, ৰাষ্ট্ৰম মানে হৈছে ৰাষ্ট্ৰ। শ্ৰোতা, শ্ৰোতা মানে হৈছে শুনা। উক্তা, উক্তা মানে কোৱা। প্ৰাপ্তি, প্ৰাপ্তি মানে পোৱা বা লাভ কৰা। ত্যক্তা, ত্যক্তা মানে হৈছে ত্যাগ কৰা। উষ্ট্ৰঃ, উষ্ট্ৰঃ মানে উট। গচ্ছঃ, গচ্ছ মানে যোৱা। ত্ৰস্তঃ, ত্ৰস্ত মানে ভয়। জিহ্বা, জিহ্বা মানে জিভা। ষষ্ঠী, ষষ্ঠী মানে হৈছে আশীৰ্বাদ। গ্ৰন্থঃ, গ্ৰন্থ মানে গ্ৰন্থ বা পুথি। অংগম, অংগম মানে হৈছে অংগ। বংগঃ, বংগ মানে বংগদেশ, এখন দেশৰ নাম। অপ্সৰাঃ, অপ্সৰা মানে অপ্সৰা। উচ্চবাসঃ, উচ্চবাসঃ মানে হৈছে নিশ্বাস। অদ্যুত্তম, অদ্যুত্তম মানে হৈছে অতি উত্তম। বিদ্যোত্তম, বিদ্যোত্তম মানে হৈছে বিদ্যা শিক্ষা। ব্ৰাহ্মণঃ, ব্ৰাহ্মণঃ হৈছে ব্ৰাহ্মণ। এইখিনিলৈকে মই তোমালোকক আজি পঢ়াই দিলোঁ। এইখিনিলৈকে তোমালোকে পঢ়িবলৈ চেষ্টা কৰিবা।